Hello everyone, the OG vlogger is back. পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা vlogৰ মাজলৈ। তো বহুত দিনৰ মূৰত আজি মানে এটা বিশেষ কাৰণত ভিডিঅটো ষ্টাৰ্ট কৰিছো। আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰতে জামুগুৰিত আছিল ন এখন। তো জামুগুৰিত আমাৰ কি হৈ আছে শংকৰদেৱ সংঘৰ এখন অধিৱেশন হৈ আছে। তো তাতে আমি যাম। আমাৰ লগত আছে হিৰক বাপ। তেওঁ পুৰা ৰেডি। তো আমি কি মোক মানে এখন গামোচা এখন লাগে। তাতে যাবৰ কাৰণে মই উদিতে কৈছিল আমাৰ লগৰ। তো মই কৰোঁ গামোচাখন লৈ পেলাই যোৱাখিনি আমি দেখাই আছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দাদা। তো আমাৰ ইয়াৰ গামোচা দিয়া মানুহ ধন্যবাদ। গামোচাখনৰ কাৰণে নাজা নেকি? মই ব্লগ বনাইছোঁ। হৈ যাব যদি লগা হয় তেতিয়া বনাম। যদি নহয় মানে কি বুলি কয় ল'ম। যদি নালগে তেতিয়া আৰু নলয়। তো কথাটো হ'ল গাইছ, আমাৰ এতিয়া এনুৱেল মিটৰ টাইমটো। এনুৱেল মিটৰ টাইমত মানে আমাৰ পূৰা প্ৰেক্টিছবিলাক হয় একদম। ময়ো আছোঁ। মই মাৰ্চ পাষ্ট আৰু কালচাৰেল দিশটোতো মানে কিবা কিবি কৰিম বুলি ভাবি আছোঁ। সেইটো কাৰণে মানে কি এইকেইদিন ভিডিঅ' দিব পৰা নাই, বহুত দিন হ'ল। তো মই আনিম বাৰু নেক্সট প্ৰগ্ৰেমবিলাক যাই লওক, তাৰপাছত লাহে লাহে দিবৰ কাৰণে ট্ৰাই কৰিম। যিহেতু ক্লাছে বহুত টাইমলৈ থাকে, তাৰপাছত আকৌ বাকী প্ৰেক্টিছবিলাক হয়। তো তেনেকৈ আৰু মিলাব পৰা নাই। তো আজিৰ পৰাই ভাবিছোঁ ষ্টাৰ্ট কৰিম বুলি। হিৰকো নাহিল। হিৰক বোলা কাৰোবাৰ লগত যায়, বেলেগৰ লগত। তো মই উদিতহঁতক ৰখি থাকোঁ। এতিয়া মই গেট আহি পালোঁ আৰু আমাৰ লগত উদিত নাই। লগততো আনিবই লাগিব ভাই। আমি এতিয়া এয়া জীয়া ভৰালিৰ ওপৰ পাইছোঁ ৰাইজ, আৰু আমি যাই আছোঁ। হেৰিটো কি আছিলে আমাৰ শংকৰ সংঘৰ মানুহ উদিত আছে আমাৰ লগত। জেগাটো কি আছিল অধিৱেশনৰ? জামুগুৰিহাট। এয়া ৰাখি, তাৰপিছত লিজি আৰু নম্ৰতাও হেৰি নেকি সংঘৰ মানুহ। তো আমি এনে কৃষ্ণৰ পূজা মানে তো এয়া আমি আহি পালোঁ। আমি পিছফালৰ পৰা আহিছিলোঁ অলপ, সেইকাৰণে মানে হ'ল দূৰ লাগিল। তো এই পিছফালে আছে মোৰ মূল মণ্ডপটো। এয়া শংকৰদেৱ সংঘৰ অধিৱেশনৰ মই প্ৰথমবাৰ আহিছোঁ। অতি ভাল লাগিছে। বহুত মানুহ আচলতে, বহুত ডাঙৰ এৰিয়া। পিছফালে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ বাৰু। আমি গাইজ সেৱাটো লৈ লওঁ এতিয়া। মোবাইল চোবাইল সাৱধানে ৰাখিব লাগিব। বেগটোও থ'ব নোৱাৰি, ক'ৰবাত কোনোবাই লৈ গ'লে কথাটো বেয়া হ'ব। মেইন মণ্ডপৰ ভিতৰত এইফালে আমি সেৱাটো লৈ লওঁ। মানুহ আৰু মানুহ, বুঢ়া মানুহ। ছাকচেছফুলি আমাৰ জোতাযোৰ হেৰুৱা নাই। আমাৰ লগত অসীম আহি গ'ল। অসীমো শংকৰ সংঘৰ সদস্য। আমি বহুত মানুহ লগ পালোঁ আজি অৱশ্যে। লগ বনাই যাই আছোঁ। সন্মুখৰ ফালে আমাৰ মেইন গেটটো আছে, তাৰ পৰা আমি ল'ম ভিডিঅ'বিলাক কৰি আছোঁ। ভাল লাগিছে আহি আৰু সেইটো কথা। বহুত ডাঙৰ এৰিয়া, অলপ ৰাস্তা আমাৰ ভিতৰত হয়, সেইকাৰণে অলপ এনেকুৱা মানে কি হয় গাড়ী চাড়ী অসুবিধা। সেইটো গাড়ীটো মেনেজ কৰিব লাগিব। আমি ইয়াৰ পাছৰখিনি দেখাই আছোঁ। এই সিটো ফালে কি আছিল সেৱা শিবিৰ কিবা কিবি এইবিলাক আছে। নাম প্ৰসংগ কৰি থকা দেখা পাইছিলোঁ মই, সেইখিনি আমি চাব লাগিব। সিটো ফালে হ'ল পেপা এতিয়া মূল গেটৰ আছে। এইটো মেইন মূল গেটৰ সন্মুখত আমি, সেইটো হ'ল মূল গেট। খুব সুন্দৰ। ৰিলছত দেখি আছিলোঁ, এতিয়া ৰিয়েলত দেখিলোঁ।
ৰাইজ মানে আমাৰ ব্ৰাহ্মণৰ ঘৰতো গৈছিলোঁ, কবিতা সন্মিলনী ইয়াতো গৈছিলোঁ। শংকৰ এবাৰ প্ৰথম অধিৱেশনত আহিলোঁ, বহুত ভাল লাগিল। এয়া মোৰ সন্মুখত আছে যিটো মেইন যিটো হেৰিটো মানে মণ্ডপটো, তাৰে ভিতৰত হেৰি হৈ আছে, এয়া স্ক্ৰীণত এয়া কৰি মানে কিবা কিবি প্ৰগ্ৰেম হৈ আছে। তাৰপিছত সিটোফালে আমি য'ত সেৱা লৈছিলোঁ ইটোফালেও আছে, ইটোফালে কিবা কিবি আছে। মণ্ডপৰ সন্মুখৰে বিভিন্ন থিমত হাতী, গৰুৰ এইবিলাক নাও চাও দি ধুনীয়াকৈ বনাইছে। ইয়াত প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাৰণে কি বোলে এটা ফ্লেগ দিয়া হৈছে। কি দেখিব পাইছে যে কি লখিমপুৰ, গহপুৰ, বিশ্বনাথ, আকৌ ধেমাজি, আকৌ জোনাই, আকৌ চব জেগাৰ কাৰণে সেই পতাকা তোলা হৈছে। প্ৰত্যেকটো হেৰিৰ কাৰণে মানে এয়াও আছে ন, মানে কি শিবিৰো দিছে ন থকাৰ কাৰণে। সেইটো মই গৈছিলোঁ, শিবিৰবোৰ আছে গোটেই। তোমাৰ 100টাতকৈ বেছি শিবিৰ হৈছেগৈ আছে। আৰু মানে তোমাৰ ধৰি লও এটা জিলাৰ কাৰণে তোমাৰ 3টা নে 4টাকৈ শিবিৰ দিছে, কাৰণ মানে ইমানেই মানুহ হৈছে। যোৱাবাৰ তোমাৰ যোৰহাট ডিষ্ট্ৰিক্টত হৈছিলে, তাত তোমাৰ কিমান 30 লাখ ওপৰত মানুহ হৈছিলে, মানে সেই 3 দিন নে 4 দিন হয় নাই, তাত ইমান মানুহ হৈছে। এইবাৰ হ'ব লাগে লাখৰ ওপৰত, 10-15 লাখৰ ওপৰত হ'ব লাগে। হৈছেতো হৈছে, বহুত ভাল লাগিল আচলতে, একদম একদম। আৰু এটা বস্তু দেখিলোঁ, অৰুণাচল জিলা শাখাও আছে ইয়াত, তেওঁলোকৰ অৰুণাচলৰো মানুহ আছে। ইয়াতে ষ্টেটবিলাক কোচবিহাৰ, মেঘালয়, নাগালেণ্ড, মানে কি অসমৰ বাহিৰেও বেলেগ বেলেগ হেৰিৰ আছে ৰাজ্যৰ। ৱেষ্ট বেংগল, মণিপুৰ, মেঘালয়, অৰুণাচল, এইবোৰ মানে বৰ্ডাৰ ওচৰত আছে মানে মানুহবোৰ, এইবিলাক আছে আৰু এটা শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্ম মানুহবোৰ আছে। পুৰী জিলাটো কি হয়? পুৰী চাগে তোমাৰ সেই উৰিষ্যাৰ পুৰী। হ'ব পাৰে। শংকৰদেৱৰ সেইটোৱে, আমিতো জানিছোঁ তেওঁলোকৰ মানে যিটো পুৰীলৈ গৈছিলে, যিমান মই জানো পুৰীলৈ গৈ পিনি পুৰী আৰু বাকী যিমান কি বুলি কয় বৈষ্ণৱ জেগা আছে তালৈ গৈ পিনি তাৰ পৰা জ্ঞান লৈছিলে আৰু প্ৰচাৰ কৰিছিলে। সেইটোৱে শংকৰদেৱৰ জ্ঞানৰ ধাৰা, আমি চবেই জানো। অসমতে বুলি নাছিল, যিটো সনাতন ধৰ্মৰ হেৰিটো, বৈষ্ণৱ। এইটো কি এতিয়া মানে মাইবং নেকি? মানে হেৰি আৰু নাওখন ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। কাইলৈ পতাকা উত্তোলন আছে। পতাকা উত্তোলনৰ পাছত হ'ব তোমাৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাৰ পাছত মিটিং হ'ব চাগে, শ্ৰীম আহিব বুলি শুনিছোঁ। ঠিক আছে। আৰু মই দেখি আছিলোঁ মানে ইনষ্টাগ্ৰাম ৰিলচ এইবিলাকত ধুনীয়াকৈ সেইটো মোক কৈছিল বাৰু, গধূলি মানকৈ হয়, পূৰা নাম প্ৰসংগ হয়। এয়া যে দেখিছে, এয়া প্ৰত্যেকটো এটা এটা শিবিৰ হয়। আৰু মানে কি হয়, প্ৰত্যেক জিলাৰ কাৰণে মানুহ থাকিবৰ কাৰণে ধুনীয়াকৈ বনাইছে। এইটোফালে এয়া নাটঘৰ, এইটোফালে ভোজনালয় আছে। ভোজনালয় বহুত মানুহ বাৰু, উপায় নাই তো এনেকৈ। ডিব্ৰুগড় অসীমৰ ডিষ্ট্ৰিক্টত সোমাই দিয়া এবাৰ, কোনোবা চিনাকি পাই যাব পাৰা। দৰংটো দেখা পালে এবাৰ সোমালোঁ হয়। এবাৰ সোমালোঁ হয়, কোনোবা চিনাকি পাওঁ নেকি। এইটো যোৰহাট, নম্ৰতাৰ শিবিৰ। যোৱা এবাৰ চাই আহ, একো নাই। গোটেই ডিষ্ট্ৰিক্টৰ মানুহটো চিনাকি। মইতো এবাৰ দৰংটো চাই লওঁ বে, আমাৰ আছে। বহুত ডাঙৰ এইটো, কিমান আছে বে মানুহ। ৰাইজ আমি ভোজনালয় আহিছিলোঁ, কিন্তু যিটো লাইন দেখিছোঁ, কি কৰিম ভাবিছা এতিয়া? এইটো লাইন হ'লে নোৱাৰিম, আমাৰ ৰাতি 12টা বাজি যাব ভাই। দেখাই আছোঁ মই আগৰ ফালে। লাইনটো ডাঙৰ হয়, কিন্তু খোৱা তাতেওতো বহুত মানুহ ধৰিব ন। অসীম কিমানমান মানুহ ধৰিব ভিতৰত? নাই বহুত হ'ব, বহুত মানুহ। ৰাইজ ইয়াৰ পৰা লাইন এই মানুহ এই চাওক, এইবিলাক লাইন পুৰা মানুহৰ ভিৰ দেখা পাই ৰাইজ আমি মানে এইটো প্লেন কেঞ্চেল কৰিলোঁ। আমি হেৰি খাই নাথাকোঁ, প্ৰসাদ মানে কি আৰু হিৰক চালা গাদ্দাৰ ভাই, আমাৰ লগত নাথাকিলে তই দিয়া আৰু কি ক'ম। নাম লওঁতে আহি পাইছা বে, তোমাৰ নাম লৈ আছিলোঁ, তেওঁলোকে নাম গায়ে আছে।
আছে বাণিজ্য মেলা টাইপ গোটেই মেলা এখন হৈ আছে ইয়াতে বেছি মানুহ তাৰপৰা দেখি চাই ইটো আৰু আজি মোৰ ব্লগত বেছি কথা কোৱা মানুহ নাই হিৰক চালা ই গুচি গ'ল আকৌ নিবিৰো নাই উৰিতে কথাই নকয় একো নাই মই যিখিনি পৰিৱেশ দেখাম সেইখিনিকে চাওঁ বঢ়িয়া হা প্ৰদৰ্শনী কৰা মানে কি বা ইয়াৰ পৰা মেলা ষ্টাৰ্ট এয়া গ্ৰন্থমেলা ষ্টাৰ্ট ইটো ফালে কিবা কিনিবি নেকি কিতাপ এনো কোনো নপঢ়ে কিতাপ কিনি কি লাভ তই এইখন কিতাপ হিৰকক গিফ্ট কৰিব লাগিব মই মানুহ হ'ব ক'লো মানুহ হ'ব ভাই মানুহ হ'ব বহুত বিক্ৰী হয় এইকেইখন ফুলৰ চানেকি এইটো হ'লে ভাল বস্তু আছে বে কাপোৰ কোনটো হয়তো মোৰ তাত হ'ব বাৰু হা ৰাইজ এইটো চক্ৰ বিহু হয় এইটোৰ ভিতৰত এতিয়া আমি সোমাম দাদা ওলাব পাৰিমতো সোনকালে পাৰিম ভিতৰতহে সোমাই নাই ভিতৰৰ পৰা এনেকৈ ওলাবই পাৰি আপুনি ক'ত আহিল আকৌ খুৰী এনেওতো ভাল এটাই ৰাস্তা ন এটাই দিয়েতো উদিত উদিত মই ইমান ওখ মই এইফালে জাপিয়াই দিলেই হ'ল বে আছে বে আকৌ ওলোটাই ঘূৰিব লাগিব নেকি মাজত যাই বন্ধ কৰি দিছে আকৌ উল্টি ঘূৰিব লাগে একে কথা চক্ৰ বিহু নহ'ল বাৰু ৰাইজ তো আজিলৈ আছিলে এয়াই ভাল লাগিল আহি বহুত দিনৰ মূৰত দিলোঁ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ'ত লগ পাম বাই বাই